সকলোকে মোৰ নতুন ইউটিউব চেনেল লুকা পাওলৈ স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। মাজতে মোৰ গাটো খুব বেয়া গ'ল, সেইকাৰণে ভিডিঅ'টো আহিব পৰা নাছিলোঁ। এতিয়াৰ পৰা আকৌ ৰেগুলাৰ কৰি যাম বুলি ভাবিছোঁ। কিছু সংখ্যক আজি কিছু লৈ আহিছোঁ গহনা আপোনালোকৰ ওচৰলৈ। মই আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমতে এটা জুলবেৰীৰেই আৰম্ভ কৰিছোঁ। এইটো গোল্ডেন জুনবেৰী, ব্লু মিনা আছে আৰু টাৰ্চেলটো ব্লু। ইয়াৰিংটো দেখাই দিছোঁ। এইটো ইয়াৰে মূল্যটো 350 হয়। ভাল লাগিলে স্ক্ৰীনশ্বট এটা লৈ ল'ব। নেক্সট এটা লুকা পাৰ দেখাইছোঁ, লুকা পাৰ ছেট। এইটো মাল্টি কালাৰত হয়। যথেষ্টখিনি দীঘল হৈছে। খুব ধুনীয়া মাল্টি কালাৰত বনোৱা হৈছে এইটো। ইয়াৰ ইয়াৰিংটো দেখাইছোঁ। ইয়াৰিং হেংগিং হয়। ইয়াৰিংটো সৰু চাইজ। ভাল লাগিলে স্ক্ৰীনশ্বট এটা লৈ ল'ব। ইয়াৰে মূল্যটো 400 হয় আৰু শ্বিপিং এক্সট্ৰা হ'ব। ইয়াৰ আগৰ ভিডিঅ'টো মই কৈছিলোঁ যে অসমৰ ভিতৰত হ'লে শ্বিপিংটো 80 ৰুপিজ আৰু অসমৰ বাহিৰত হ'লে আপোনাৰ জেগা লৈ হ'ব। সেইটো জানিব বিচাৰিলে স্ক্ৰীণত মোৰ নাম্বাৰটো দিয়া আছে, মোক কণ্টেক্ট কৰিব। স্ক্ৰীনশ্বটটো লৈ ল'ব। 400 ইয়াৰ মূল্যটো। নেক্সট এটা জাপি ছেট দেখুৱাইছোঁ। মাল্টি কালাৰ হয় এইটো, খুব ধুনীয়া। এইটো চাব। এইটো যথেষ্টখিনি দীঘল আছে। বিগ সাইজ হয় এইটো। ইয়াৰে ইয়াৰিংটো দেখাই দিছোঁ। ইয়াৰিংটো এইটো, ইয়াৰিংটো ডাঙৰ হয় ইয়াৰে। ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব। ইয়াৰে মূল্যটো 600 হয়। শ্বিপিংটো এক্সট্ৰা। ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব। নেক্সট এটা জুলবেৰী দেখাইছোঁ। এইটো ডাবল লেয়াৰত বনোৱা হৈছে, গল্ডেন আৰু হোৱাইটত। ধুনীয়া এইটো ছেটটো। ইয়াৰে ইয়াৰিংছটো দেখাই দিছোঁ। ডাবল লেয়াৰতে হয় ইয়াৰিংছটো। চাইজটো চাব। ইয়াৰে মূল্যটো 600 হয় ইয়াৰ মূল্যটো।
নেক্সট জুনগুৰি এটা দেখুৱাইছোঁ ষ্টনৰ সাইজটো সৰু দেই চাব টাৰ্চেলডাল খুব ধুনীয়া ইয়াৰে ব্লেক ব্লেক ষ্টনৰে কাম কৰা হৈছে আৰু টাৰ্চেলটো ব্লেক ক্ৰিষ্টেলৰ হয় ক্ৰিষ্টেল মণিৰ ইয়াৰিংটো হেংগিং আহিব আপোনাৰ এইটো ইয়াৰে মূল্যটো 350 ইয়াৰে মূল্যটো ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব নেক্সট এটা গল্পটা দেখাইছো পাত গল্পটা ইয়াৰে লগত ইয়াৰিংটো ঝুমকা দিয়া হৈছে ঝুমকাত আছে এইটো সিম্পল হয় গল্পটাটো এইটো ইয়াৰিং ইয়াৰে মূল্যটো 450 ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব ইয়াৰে কালাৰ অপশ্যন আছে এইটো মই আপোনাৰ নেক্সট ভিডিঅ' দেখাম আপোনালোকক ইয়াৰে মাল্টিত হ'ব ব্লেকতো হ'ব বৰ্তমান মই ৰেডতে দেখাইছোঁ আপোনালোকক এইটো ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব ইয়াৰ মূল্যটো 450 নেক্সট আৰু এটা গল্পটা দেখুৱাইছোঁ এইটো ইণ্ডিয়ান লুক এটাও আছে আৰু ৱেষ্টাৰ্ণ লুক এটাও আছে ষ্টন আপোনাৰ হোৱাইট পিংক আৰু তলত পাৰ্লৰ কাম কৰা আছে খুব ধুনীয়া এইটো চেট ইয়াৰিংটো এইটো হ'ব ইয়াৰ ইয়াৰিং ইয়াৰে মূল্যটো 400 ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব 400 হয় ইয়াৰ মূল্যটো নেক্সট এটা মেচ বিডি ছেট দেখুৱাইছোঁ ডাঙৰ হৈছে এইটো মাল্টি কালাৰ্ড হয় এইটো ব্লু ৰেড গ্ৰীণ মাল্টিত বনোৱা হৈছে এইটো চিংগেলো পিন্ধিব পাৰিব ইয়াৰ লগত গল্পটা এটা পিন্ধিলেও ভাল লাগিব ইয়াৰিংটো দেখাই দিছোঁ ইয়াৰে মূল্যটো 550 হয় ইয়াৰ মূল্যটো ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু এটা সেট দেখুৱাইছোঁ জাপি হয় এইটো বিগ সাইজে হয় ইয়াৰিংটো ইয়াৰ যথেষ্টখিনি ডাঙৰ হেংগিং হয় ধুনীয়া আছে এইটো যথেষ্টখিনি ডাঙৰ ইয়াৰিং ইয়াৰে মূল্যটো 550 ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব ভিডিঅ'টো দীঘলীয়া নকৰোঁ আজি একেবাৰে শেষত
ইয়াত দেখাই দিছোঁ ৰেটত হয় এইযোৰ আৰু এইযোৰ আছে মাল্টিত ইয়াৰে মূল্যটো 350 তো আজি ইমানখিনিয়ে দেখুৱাইছোঁ কেনেকুৱা লাগিল জনাব আপোনালোকে আৰু ভাল লাগিলে মোক কণ্টেক্ট কৰিব নম্বৰটো স্ক্ৰীনত দিয়াই আছে আহিছোঁ আজিলৈ